ইয়াত কাৰ্বি আংলঙৰ স্থানীয় বাসিন্দা অসমীয়া জাতীয় সংগঠন আৰু তেখেতসকলৰ লগত আমি আলাপ আলোচনা কৰিছো। কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং জাতীয় সংগঠন অসমীয়া সকলৰ ইয়াত স্থানীয় বাসিন্দাসকলৰ লগত তেখেতসকলৰ অভাৱ অভিযোগবিলাকক পূৰণ কৰাৰ স্বাৰ্থত আৰু তেখেতসকলৰ মনৰ কথা আমি বুজি ল'বৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিল যি সহায় সুবিধা কৰিব লাগে আমি কৰিম। আৰু মই কৈ দিছো ইয়াত কাৰ্বি আংলঙত অসমীয়াবিলাকৰ বহুত অৱদান আছে। যেতিয়া জিলা খুজিছে তেতিয়াৰ পৰা অসমীয়া কাৰ্বি সকলো জাতি জনজাতি সকলৰ ইয়াত আমাক সহায় কৰিছে। আৰু প্ৰথম আমাৰ কাউন্সিল গঠন কৰা আমাৰ অপদক্ষ 1952 সেইটো আছে 1952 23 জুন আছে জনাধৰ পাঠক। তেখেত অসমীয়া তেখেতে অপদক্ষ আছিলে, ডেপুটি চেয়াৰমেন আছে। গতিকে তেতিয়াৰ পৰা আমাক অৱদান আছে। আমি একেলগে আমি কাৰ্বি আংলঙত যেতিয়া স্থানীয় অসমীয়াবিলাক আছে জাতীয় যিমানখিনি আছে আমি একেলগে ইয়াত থাকিম আৰু কাৰ্বি আংলঙত পৰিৱৰ্তনৰ স্বাৰ্থত কাৰ্বি আংলঙত যাতে নিবনুৱা সমস্যা সমাধান কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙৰ স্থায়ী শান্তি এতিয়া আছে এই স্থায়ী শান্তি পূৰণ কৰিবৰ কাৰণে তেখেতসকলৰ পৰা পৰামৰ্শ লৈছো আৰু আলোচনা কৰিছো। স্যাৰ এতিয়া অসমীয়া যিটো ভাষিক লোকসকলৰ যিটো 1951 আমি ইয়াত প্ৰয়োজন নাই, কিন্তু 1951 কাৰ কাৰণে হেৰি কৰা হৈছে? এইটো 1951-52 যিবিলাকৰ ইয়াত বাসিন্দা নাই, যিবিলাক ইয়াত পিছত আহিছে তেওঁলোকৰ বাংলাদেশী মুছলিম বিলাক ইয়াত বহুত হৈছে। আগতো নাই, আগতে জিৰ' আছে, কিন্তু সেই বাংলাদেশী মুছলিম বিলাক ইয়াত সোমাইছে, তেওঁলোকৰ কাৰণে ইয়াত স্থান নাই। এইটো কাম চলি থাকিব, আপোনালোকে চাই থাকিব, নন ষ্টপ ইলেকশ্যন কৰি থাকিব। আৰু ইয়াত যিবিলাকৰ স্থানীয় বাসিন্দা তেওঁলোকে থাকিব 1951 আগত পৰাত আছে, এতিয়াও থাকিব, ভৱিষ্যতেও থাকিব। কিন্তু নতুনকৈ অহা যিবিলাক আছে তেওঁলোকৰ বিলাক স্থান নাই। আৰু বাংলাদেশী মুছলিম যিবিলাক বেদখল কৰিছে বেদখল বিলাকৰ ইলেকশ্যনৰ কামটো কণ্টিনিউ